हेलो फ्रेंड्स नमस्कार केने আছে আপোনালোক মোৰ ভালেই বাৰু বহুত দিন হ'ল ভিডিও আপলোড কৰিব পৰা নাই যেহেতু ঠাণ্ডা পৰিছে সকলোৰে কাহ চৰ্দি জ্বৰ এইবোৰ হ'বলৈ ধৰিছে মোৰ ঘৰতো তেনেদৰে হ'ল সকলোৰে হ'ল আৰু মোৰো হ'ল মোৰ মাতটো একে নুলুৱাই হৈ থাকিলে চৰ্দি কাহ হৈ পেলাই এতিয়াও মাতটো ভাঙিয়ে আছে তথাপিও যেনতেন মই ভিডিও এডিটিঙৰ কামত লাগি গৈছোঁ আৰু ইমানবোৰ ভিডিও তেনেদৰে পেণ্ডিং হৈ আছে গতিকে ভাবিলোঁ আৰু দিওঁ মাতটো ভাঙি আছে যদিও উপায় নাই আৰু চেষ্টা কৰিছোঁ দিবলৈ মোৰ চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আন এটি ভিডিঅ'ৰ সৈতে এয়া হৈছে শিশু দিৱসৰ দিনা আমাৰ স্কুলত শিশু দিৱস পালন কৰা হ'ল 14th নৱেম্বৰৰ দিনাখন বহুত বহুত শুভকামনা দিছোঁ আমি সকলোৱে খুব ফূৰ্তিৰে শিশু দিৱসৰ দিনটো স্কুলত উদযাপন কৰিলোঁ ল'ৰা ছোৱালী সকলোবিলাকে খুব ফূৰ্তি পালে খুব আনন্দ পালে আৰু এইখিনিকে চাই ভাল লাগে ন ল'ৰা ছোৱালীবিলাকে যদি আনন্দ পায় ভাল পায় ফূৰ্তি মনেৰে থাকে তো সেইবিলাক চাই ভাল লাগে আৰু তেওঁলোকে এনেদৰে শিশু দিৱসৰ দিনাখন নাচ বাগ কৰিলে ভাল লাগে সিহঁতো ভাল লাগে আমাৰ কুইন বাইদেউ কম নহয় তেওঁলোকক শিকালে আৰু নিজেও নাছিলে শেষত আমি সকলোৱে ল'ৰা ছোৱালীসকলক কাঠ পেঞ্চিল ৰাবাৰ এনেদৰে বিতৰণ কৰিলোঁ তাৰপিছতে আকৌ লঘু আহাৰ বিতৰণ কৰা হ'ল বুট মগু এনেদৰে সকলো ঠিকে ঠাকে গ'ল দিনটো তেনেদৰেই ভালদৰে পাৰ হৈ গ'ল এনেদৰে খাই বৈ বিদ্যালয়ত আমি বেছি দেৰি নকৰি যিহেতু আমাৰ মৰিগাঁও জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত শিশু দিৱস উদযাপন কৰা হৈছিলে মায়ং লাহৰীঘাট আৰু কপিলি ব্লকৰ লগ হৈ এই শিশু দিৱস উদযাপন কৰা হৈছিলে মৰিগাঁও জিলাৰ গান্ধী ভৱনৰ প্ৰাংগণত এয়া আমি তালৈ কুইন আৰু মই আহি গ'লোঁ তাকে বোলো অলপ তাতো সোমাই চাই মেলি যাওঁ আৰু সঁচাকৈ আমি যদি নহাহেঁতেন একদম বহুত মিছ কৰিলোঁহেঁতেন খুব ভাল লাগিলে তাত আহি পেলাই যিহেতু সৰু সৰু কণ কণ ল'ৰা ছোৱালীসকলে প্ৰদৰ্শনীত ভাগ লৈছে আৰু বহুত টেলেণ্টেড হয় ল'ৰা ছোৱালীবোৰ আৰু এনেদৰে গোটেইবোৰ তেওঁলোকৰ যিবোৰ প্ৰতিভা বিকাশ কৰিবলৈ সুবিধা পাইছে এনেদৰে ল'ৰা ছোৱালীসকলে কণ কণ শিশুসকল আৰু যাতে আগবাঢ়ি যাব পাৰে তাৰ কাৰণে আগন্তুক সময়বিলাকতো যাতে আৰু বেছি ভালকৈ প্ৰদৰ্শনী আগবঢ়াব পাৰে সেই চেষ্টা যাতে অব্যাহত ৰাখে শিক্ষক সন্মিলনীক বহুত 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 ধন্যবাদ জ্ঞাপন কৰিছোঁ
তাৰপিছতে আমি গৈ গান্ধী হলটোৰ ভিতৰত সোমাই গ'লোঁ, য'ত ইতিমধ্যে মিটিং ষ্টাৰ্ট হৈছিলে আৰু আমাৰ বিঅ বাইদেউ আহিছিলে, ৰেখামণি হীৰা বাইদেউ। তেওঁ খুব ধুনীয়াকৈ কেইষাৰমান কথা ক'লে আৰু দেখা পালোঁ ল'ৰা ছোৱালীবিলাকৰ যে কিমান আনন্দ। সঁচাকৈ তেওঁলোকৰ কোনো ধৰণৰ দুখ ভাগৰ নাই। দিনটো খুব আনন্দৰে ফূৰ্তিৰে তেওঁলোকে উপভোগ কৰিছে। সেয়া দেখিছেনে, হাঁহি হিকিন্দালি কৰি। আৰু সঁচাকৈ তেওঁলোকৰ আনন্দতে আমিও আনন্দ ভাল পাইছোঁ। আৰু এইফালে মিটিং ষ্টাৰ্ট হৈ গ'ল। কেমেৰা দেখি লুকাইছে। তেওঁলোকক কৈছোঁ বেছি উৎপাত কৰি নাথাকিবা, যদি উৎপাত কৰা দেখিছা নহয়, এয়া ভিডিঅ', তোমালোকৰ ভিডিঅ'বোৰ ভাইৰেল কৰি দিম, দুষ্টামি কৰি নাথাকিবা বুলি কোৱাত গোটেইকেইটা তাৰ পৰা পলাল। আৰু যে ছোৱালীখন দেখিছেনে, পাৰফৰ্ম কৰিব, গতিকে পূৰা আইনা চাই চাই ষ্টাইল কৰাত ব্যস্ত। ধুনীয়া দেখিব লাগিবতো, গতিকে তেওঁলোকক চায়ে ভাল লাগিছে। তেওঁলোকক মানে মনবোৰ ইমান চাফ ন, গতিকে তেওঁলোকক চায়ে ভাল লাগিছে। ৰেখামণি হীৰা বাইদেৱে এখনি ডিজিটেল আলোচনী উন্মোচন কৰিলে শিক্ষক সন্মিলনী তৰফৰ পৰা। খুব সুন্দৰ পদক্ষেপ। ইয়াৰ পিছতেই সাংস্কৃতিক অনুষ্ঠান আছিলে। সকলোবোৰ ল'ৰা ছোৱালীয়ে খুব ধুনীয়াকৈ পাৰফৰ্মেঞ্চ দিলে, ভাল লাগিলে। আগলৈও এনেদৰে অনুষ্ঠানবোৰ ভাল হোৱাৰ কামনাৰে আজিলৈ আহিছোঁ। বাই বাই।